We demand immediate expulsion of Professor Laisumladu Singh. We demand immediate expulsion of Professor Laisumladu Singh. We want immediate high-level inquiry. We want immediate high-level inquiry. BC को बदले यूनिवर्सिटी में खावे ने बुखारना गो. BC को बदले यूनिवर्सिटी में खावे ने बुखारना गो. कंट्रोल ऑफ एग्जामिनेशन को बदले यूनिवर्सिटी में खावे ने बुखारना गो. कंट्रोल ऑफ एग्जामिनेशन को खावे ने बदले यूनिवर्सिटी में बुखारना गो. हमें जस्टिस नो रेस्ट. बहुत दुख लगा कथा बहुत परितापर कथा नामनी एकमात्र विश्वविद्यालय उच्च शिक्षा अनुष्ठान बड'লেণ্ড विश्वविद्यालय এই बड'লেণ্ড विश्वविद्यालयर नित्य नतुन नतुन समस्या ইয়াত গঢ় লৈ উঠে আৰু এই সমস্যাবোৰ কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ লাভৰ কাৰণে তেওঁলোকে ইয়াত ইন্টেনশনালি এই সমস্যাবিলাক তেওঁলোকে সৃষ্টি কৰিছে যোৱা 31 অক্টোবৰ তাৰিখে বড'লেণ্ড ইউনিভাৰ্চিটিত যে থাৰ্ড সেমিস্টাৰৰ পৰীক্ষা এই থাৰ্ড সেমিস্টাৰ পৰীক্ষাৰ যথেষ্ট বিসংগতি আমি দেখিবলৈ পাইছোঁ ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰথমে এই যিটো বিসংগতি সৃষ্টি কৰিলে বিসংগতি হ'ল আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি তেখেতসকলৰ ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি আজি ক্লাছৰুম এৰি পেলাই তেখেতসকলে নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বানত তেওঁলোকে আজি বড'লেণ্ড ইউনিভাৰ্চিটি প্ৰাংগণত তেওঁলোকে ন্যায় বিচাৰি আজি আহিছে আমি এই যিখিনি খেলিমেলি হৈছে এই খেলিমেলি ন্যায় বিচাৰি আমি 2 ঘণ্টাৰ ধৰ্ণা কাৰ্যসূচীৰে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ মহামনি ৰাজ্যপাল ডাঙৰীয়াক হস্তক্ষেপ বিচাৰিছোঁ তেওঁলোকে যি সমস্যা আছে সমস্যাৰ তেওঁলোকক সমাধান কৰিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীৰে আমি তেওঁলোকক মেমৰেণ্ডাম আমি ছাবমিট কৰিম আমাৰ প্ৰথম দাবী হ'ল যোৱা 31 অক্টোবৰ তাৰিখে যি থাৰ্ড সেমিষ্টাৰ পৰীক্ষা তেওঁলোকে ৰিজাল্ট দিলে বিএ থাৰ্ড সেমিষ্টাৰৰ ইয়াত যথেষ্ট বিসংগতি দেখিবলৈ পাইছোঁ আৰু কিহৰ কাৰণে বিসংগতি হ'বলৈ পালে ইয়াক এটা হাই লেভেল ইনকুৱাৰী কৰি পেলাই যিসকল ব্যক্তিয়ে জড়িত আছে তেওঁলোকৰ আইনত আওতাত আনি পেলাই আইনৰ যি কঠোৰ শাস্তি এই শাস্তিটো প্ৰদান কৰিব লাগিব নিখিল বড়ো ছাত্ৰ সন্থাই আমি এইটো প্ৰথম দাবী আৰু দ্বিতীয় দাবীটো হ'ল যিখিনি খেলিমেলি হৈছে এই খেলিমেলি অন্তৰালৰ মূল দায়ী ব্যক্তি দুজন হ'ল বৰ্তমানৰ বড'লেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচৰ লাইছামলাদু সিং আৰু দ্বিতীয় ব্যক্তি হ'ল কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ডক্টৰ অমিতাভ বৰুৱা তেখেতসকলক অনতি পলমে বড'লেণ্ড ইউনিভাৰ্চিটিৰ পৰা আঁতৰাব লাগিব আৰু আঁতৰাই পেলাই ইয়াত এটা ভাল শিক্ষিত পৰিৱেশ গঢ়িবৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মহামহিম ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু আমাৰ তিনি নম্বৰ দাবীটো হ'ল আমি জনাত অসমৰ যিখিনি ইউনিভাৰ্চিটি আছে তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেটৰ মিনিমাম পাৰ্চেণ্টেজ 30% কিন্তু আমি দেখিবলৈ পাইছোঁ বড'লেণ্ড ইউনিভাৰ্চিটিত যি মিনিমাম পাৰ্চেণ্টেজ 40% সেয়ে আমি আজি ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা বৰ্তমান বড'লেণ্ড ইউনিভাৰ্চিটিৰ যি কৰ্তৃপক্ষ তেওঁলোককো আমি মিনিমাম পাৰ্চেণ্টেজ 30% আনিবৰ কাৰণে মই জনাইছোঁ আৰু যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ এই ইউনিভাৰ্চিটিৰ প্ৰব্লেমবিলাক সমস্যাবিলাক সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক সুনিশ্চিত কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম অতি সোনকালে যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰে তেতিয়াহ'লে আমি প্ৰত্যেকটো জিলা কমিটিক আমি ইয়াৰ ন্যায় বিচাৰি ধৰ্ণা কাৰ্যসূচী কৰিম আৰু নৱেম্বৰৰ লাষ্টত আমি কাৰিগাঁৱৰ পৰা অহা যি কোকৰাঝাৰলৈ অহা ৰাস্তা ইয়াত ঠাইবিলাক কৰিম আৰু যেতিয়ালৈকে সমস্যাটো সমাধান নহয় তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি আন্দোলন চলাই গৈ থাকিম যিখিনি ঘটনা হৈ গ'ল যে অকল এটা ইমান লাৰ্জ পাৰ্চন এটা ষ্টুডেণ্ট কোৱালিফাই কৰিছে সেইকাৰণে আমি সকীয়াই দিছোঁ অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে ইয়াত থকা ভিচি আৰু কণ্ট্ৰলাৰ অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে আৰু 31 তাৰিখত যিখিনি থাৰ্ড ছেমিষ্টাৰৰ এক্সামৰ খেলিমেলি হ'ল এই খেলিমেলিত এটা ইনভেষ্টিগেশ্যন বহাব লাগে আৰু ষ্টুডেণ্টবিলাকক জাষ্টিছ প্ৰদান কৰিব লাগে আৰু ইয়াত থকা কাল্পিতক অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে আৰু আজিৰ দিনত আমি ঘোষণা কৰিছোঁ যদি ইয়াৰ পিছত যদি চৰকাৰে পুনৰ পৰ্যায়ত যদি সঁহাৰি নিদিয়ে আমি এবিএমচিয়ে
কোকৰাঝাৰ অঞ্চলত ইয়াতকৈ ডাঙৰ প্ৰগ্ৰাম ডাঙৰকৈ ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম কৰিম তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। চুক্তি মৰ্মে উচ্চ শিক্ষা প্ৰতিষ্ঠান আমাৰ আশাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত যোৱা কিছু বছৰ ধৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিষয়সমূহক যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ছাত্ৰ ছাত্ৰীয়ে যদি পৰীক্ষা দিছে, পৰীক্ষা দিয়াৰ পিছত যি ধৰণৰ ফলাফল হ'ব লাগিছিল ফলাফলৰ খেলি মেলি, কেতিয়াবা চিলেবাছৰ খেলি মেলি, এই গোটেই বিষয়টোক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল আৰু শিক্ষামন্ত্ৰীৰ ওচৰত গোটেই বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা খেলি মেলিসমূহ এক ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ সমাধান নোহোৱালৈকে আমি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ লগত আৰু কোকৰাঝাৰত থকা সকলো দল সংগঠনৰ লগত একলগ হৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী কৰি থাকিম। সেয়ে আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যিবোৰ খেলি মেলি যোৱা কিছুদিনৰ পৰা চলি আছে এই সমস্যাসমূহ ৰাজ্য চৰকাৰ আৰু BTC প্ৰশাসনে যৌথভাৱে সমস্যাসমূহ সমাধান কৰি ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদান কৰাৰ বাবে আমি দাবী জনাইছোঁ।